এইয়া গাইজ সকলোতে পানী পানী হৈ গৈছে আৰু যদি আজি বৰষুণ দিয়ে আৰু ঘৰত উঠিল আৰু ঘৰ উঠিল আৰু চেছ আমি। এই দুদিনীয়া জীৱনত অহংকাৰ কৰি কি লাভ? এই বৰষুণৰ বতৰত তুমিও শুই থাকা আৰু ময়ো শুই থাকোঁ, মোবাইল চাই এনজয় কৰোঁ এই দিনবোৰ। বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ। আৰু আমাৰ ফালে পূৰা বৰষুণ, আপোনালোকৰ ফালে কেনেকুৱা বৰষুণ কমেণ্ট কৰি জনাই দিবচোন বাৰু। আৰু গাইজ আজি মানে 2 দিনৰ পৰা এনেকুৱা বৰষুণ মাৰিছে মই মানে পাগলাই হৈ গৈছোঁ, মানে সূৰ্যৰ জ্বৰে উঠছি নেকি। চ' আমাৰ এইফালে পানী হৈ গ'ল হে গাইজ, সকলো পানী হৈ গ'ল, বান আহি গ'ল বান। অ'কে গাইজ মানে কি ক'ম আৰু, মানে পানী হৈ গ'ল আৰু মানে এতিয়া বাজিছে 7টা বাজিল, এনেই গধূলি নুশুয়ে এইখিনি সময়ত, তো এতিয়া মানে গধূলি হৈ গ'ল। তো একে গোটেই পানী হৈ গৈছে, দেখাই আছোঁ আপোনালোকক ক'ত পানী হৈছে, কি পানী হৈছে। আৰু এইখিনিতে এটা কথা, আমাৰ ফালে বৰষুণ দিলে আকাশৰ পৰা পানী পৰে, আপোনালোকৰ ফালে বৰষুণ দিলে কি পৰে কমেণ্ট কৰি জনাই দিবচোন বাৰু। তো গাইজ ভবা নাছিলোঁ ইমান সোনকালে বুলি মাথাউৰি ভাঙব বুলি। তো মাই গড, তো মাথাউৰিটো ভাঙি গ'ল গাইজ, কি কৰিম আৰু। জল্দি ঘৰত যাব লাগে, মাথাউৰিটো ভাঙা দেখাই দিছোঁ, তো আপোনালোক চাওক। তো এইটো মাথাউৰি ভাঙিছে, তো এইটো অ' মাই গড, পানী কেনেকৈ গৈছে চাওকচোন বাৰু। ইয়াই পানী কেনেকৈ গৈছে চাওক হে, আৰু ইয়াতে মাছ ওলাব হে, মাছ। অ' মাই গড, মাথাউৰি ভাঙি গৈছে গাইজ, এইটো মাথাউৰি ভাবিছে নেকি। অ'কে তো গাইজ এইফালে পানী চাওক, আমাৰ কমলা কিবা দুআষাৰ কৈ দি দুআষাৰ। হাই হৰিমা। অ'কে তো গাইজ পানী চাব পাৰে, পানী মানে উঠি গ'ল আমাৰ ইফালে ওচৰি কৰি পথাৰত, মানে পানী ফুল হৈ গ'ল। এনেকুৱা বৰষুণ, মানে আজি বৰষুণ মানে এৰাই নাই। অ' মাই গড, পানী থাকে। তো গাইজ এইটো আমাৰ ঘৰ, আৰু এইগিলা পানী চাওক, মানে ওচৰ পালে আহি বানপানী আহিলে আৰু। দোস্ত পানী হৈ গ'ল আৰু। তো গাইজ এয়া দেখিব পাৰে আমাৰ ফালে মানে গাখীৰ পৰি আছে আকাশৰ পৰা। অ' চৰি নহয়, বৰষুণ পৰি আছে, দেখিছেনে বাৰু বৰষুণ। মই ভাবিছিলোঁ আকৌ গাখীৰ পৰিছিল বুলি। তো গাইজ মানে পথাৰগিলা ভৰ্তিয়ে হৈছে পানী, মানে নৰ্মেলি পানী হৈ গৈছে আৰু বৰষুণত যিখিনি হ'ব লাগে। চ' মানে বানপানী হ'ব আৰু এই বৰষুণটোতে, চ' গম পাই গৈছোঁ। তো আৰু বানপানী এতিয়ালৈ ঘৰত উঠা নাই, উঠিলি জনাই দিম আপোনালোকক। আৰু এইফালে মাছ চাই আছে কমলে, মাছ পোৱা নাই। আৰু গাইজ কি ক'ম আৰু, এইখিনিয়ে আছিল। আৰু বতৰ চতৰ বহুত বেয়া, আপোনালোকৰ ফালে কেনেকুৱা পৰিৱেশ জনাই দিব কমেণ্টত। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক মানস দৰঙীয়া। তো 1K হ'বলৈ বেছি নাই। তো আজিলৈকে এৰিলোঁ, বাই লাভ ইউ, জয় অসম। তো বাই অহংকাৰ কৰি কি লাভ, এই পানীত তুমিও খেলা ময়ো খেলোঁ, গুড নাইট।